খোৱা তোমাৰো বেলেগ তাৰো বেলেগ খোৱা তুমি নিজে নিজে খোৱা আসসালামু আলাইকুম আজি সানডে স্পেশাল ব্লগত আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ দিনটোনো কেনেদৰে পাৰ কৰোঁ তাকে আপোনালোকক দেখাম আৰু এই দেখিছেনে বিল্ডিঙৰ ওপৰত মানে ছাদত নিজে নিজে তৰমুজৰ গছটো হৈছে আৰু ইমান তৰমুজ লাগিছে নহয় যদিহে বান্দৰে নাখায় আৰু ডাঙৰ হয় তেনেহ'লে আপোনালোকক নিশ্চয় দেখাম দেই তৰমুজখিনি আৰু লগতে কলমৌ শাকৰ গছো হৈছে তো কলমৌ শাকটো বহুত ধৰণে খায় ময়ো ভাজি বনাই খাওঁ বা শাক এনেকৈ খাওঁ তো আজি মই কলমৌ শাকৰ এটা ৰেচিপি লৈ আহিছোঁ সেইটো আপোনালোকে চাব আৰু সানডে বুলি তেখেতৰ ওপৰত গৈ গোটেইখন চাফা কৰি আছে আৰু তিতাকেৰেলাকেইটা যে এইকেইটা গছৰ পৰাই ছিঙি আনিছিলোঁ দেই আৰু কলমৌ শাকখিনি ধুনীয়াকৈ ধুই পেলাই মই নিমখ অলপ দি সিজাব দিলোঁ ধুনীয়াকৈ অলপ পানীও দিব নালাগে কাৰণ ইয়াৰ পৰা নিজে পানী উঠে ফ্লেমটো আপোনালোকে কমাই দিব তো নিজে নিজে হৈ যাব তাৰপাছত লগতে শুকান মাছ দি বনাম যিহেতু কলমৌ শাকটো সেইকাৰণে শুকান মাছখিনি ধুনীয়াকৈ ধুই পেলাই অকণ সিজালোঁ নিমখ দি ভালকৈ তাৰপাছত চাফা কৰাৰ পাছত ধুনীয়াকৈ নিমখ মাজৰ কাঁইটখিনি বাছি পেলাই দিলোঁ আৰু কলমৌ শাকখিনি কেৰাহীৰ পৰা উঠালোঁ ইয়াতে মই তেল অলপ দি নহৰু আৰু জলকীয়া দিলোঁ নিমখ অলপ দি ধুনীয়াকৈ এইখিনি অলপ সময় ভাজাৰ পাছত শুকান মাছখিনি এড কৰিলোঁ শুকান মাছখিনি যিহেতু সিজাই লোৱা হৈছিলে তো এইখিনি ভালকৈ সিজি গৈছিলে আৰু ইয়াৰ লগতে অলপ পিঁয়াজ মোটাকৈ কাটি দিলোঁ মিহিকৈ নিদিব নহ'লে পিঁয়াজখিনি পুৰি যাব পিঁয়াজখিনি আধা ভাজা হ'লে খাই ভাল লাগিব আৰু লগতে কলমৌ শাকখিনিও দি দিলোঁ দি পেলাই ধুনীয়াকৈ ভাজি এইখিনি যেতিয়া পানীখিনি শুকাই গৈছে তাৰপাছত মই মানে এনেকৈ পটাত পিচিলোঁ শিলগুটি এনেকৈ পটাত পিচিলে বহুত ভাল লাগে মিক্সাৰ জাৰটো আপোনালোকে এনেকৈ পিচি পেলাই খাব পটাত বাটি তেতিয়াহ'লেতো খাই বেছি ভাল লাগে আৰু মিঠাতেল অলপ লাষ্টত দি দিব বহুত টেষ্টি হৈছিলে হাজবেণ্ডে খাইতো ভাবাই নাই এইটো কলমৌ শাকৰ চাটনি বুলি আৰু এই কুন্দুলি বা আপোনালোকে খাই ভাল পায়নে যদি ভাল পায় কমেণ্ট ছেকশ্যন জনাব দেই আৰু কুন্দুলিৰ মই আজি পিটিকাই বনাম তো প্ৰথমতে শুকান জলকীয়াখিনি ভাজি ল'লোঁ সেইখিনি উঠোৱাৰ পাছত অলপ পিঁয়াজ ৰঙচুৱাকৈ ভাজি সেইখিনি উঠাই ল'লোঁ তাৰপাছত কুন্দুলিখিনি অকণমান নিমখ আৰু হালধি দি পেলাই গোল কইনছৰ নিচিনা কাটিব এনেকৈ কাটিলে ভাল লাগে খাই পেলাই দি পেলাই অকণ জলকীয়া গুড়া দিছিলোঁ দি পেলাই ধুনীয়া কৰি ভাজিব দিব পানী এড নকৰিব ফ্লেমটো ল' কৰি দিব যে পুৰিও নাযায় কুন্দুলিখিনি আৰু ধুনীয়া কৰি সিজি যায় তো এইখিনি ভাজি পেলাই ধুনীয়াকৈ ল'ব ক'ত উঠি পেলাই বহি আছে তো এনেকৈ গোটেইদিন যায়গৈ কাম আৰু কি কৰি ইয়াৰ পৰা কিয় উঠিছা পৰিলে গম পাবা পৰিলে গম পাই যাবা পিটি পেলাই দিলে নামা মই কিবা খাব দিম আহা অঁ আহা হৈছে আহা মই উঠিব নোৱাৰোঁ মই কেনেকৈ উঠিম মই উঠিলে পৰি যাম দেখোন আহিছোঁ নামি আহা তিয়হ ফ্ৰিজৰ পৰা কাটিম নামাচোন কেনেকৈ নামা চাওঁ মই নামিব নোৱাৰিবা নিজে মই জানো তুমি নিজে নামিব নোৱাৰিবা মই জানো চাওঁ কেনেকৈ নামা সেয়ে নামিব নোৱাৰা আহা মোৰ কোচত আহা নামিব নোৱাৰিবা নহয় নিজে নামা আধা কাম কৰি আকৌ এইফালে আহিব লাগে আহা ক'ত তো খেলনা পেলাইছে চাগে এইফালে সেই দেখাই আছে থাকক পিছত আব্বা উঠাই দিব এতিয়া নামা চাওঁ কেনেকৈ নামা চাওঁ নামিব নোৱাৰা আপাইতে দেখিছেনে ইমান উৎপাত কৰিছে সি খালি ইয়াৰ ওপৰত উঠে তাৰ ওপৰতে এইবিলাক কৰোঁতে যে ব্লগ বনাবলৈ সেইকাৰণে মই টাইমো নাপাওঁ বহুত অসুবিধা হয় কিন্তু আপোনালোকে মোৰ ৰেচিপিবিলাক চাই যিহেতু ইমান মৰম দিছে ভাল পাইছে তো ভাবিছোঁ এটা ব্লগ বনাওঁ আশা কৰোঁ ব্লগটোত আপোনালোকে মৰম দিব আৰু ধুনীয়াকৈ এইখিনি এতিয়া মই কুন্দুলিখিনিও পিটিকা কৰি ল'ম তো প্ৰথমতে শুকান জলকীয়াখিনি অলপ নিমখ দি সানি ল'লোঁ তাৰপাছত কেঁচা পিঁয়াজো দিছোঁ ভাজা পিঁয়াজখিনিও দিছোঁ দি পেলাই নিমখ ভাবিছোঁ অলপ কম হ'বৰ কাৰণে আকৌ এবাৰ নিমখ দিলোঁ মই আৰু ধুনীয়াকৈ কুন্দুলিখিনি তেনেকৈ পিটিকা বনাই ল'লোঁ অলপ মিঠাতেলো দিছিলোঁ এইখিনি বাৰু দেখুওৱা নহ'ল মানে উঠিলে নাজানো আৰু দেই আৰু ইয়াৰ পাছত বনাব ওলাইছোঁ মই নেক্সট মোৱা মাছৰ চৰচৰি সেইখিনি বাৰু মই ইমান ভিডিঅ'টো মানে কৰিম বুলি ভাবি ৰাফাইতো ইমান দিগদাৰী কৰিছিলে ন তো সেইখিনি ভিডিঅ' বনোৱা নহ'ল যি নহওক বেলেগ এদিন দেখুৱাম লগতে এতিয়া আমি শুকান মাছৰ
শুকান মাছ শাকটো ৰাফাই তিনাই নাখাব, মাছো নাখাব সিহঁতে, সৰু মাছ হয় যিহেতু। তো সিহঁতৰ কাৰণে মই ভাবিলোঁ অলপ মাটন আছিলে, তো মই কাবাব বনাই দিওঁ। আৰু এনেকৈ আমাৰ লাঞ্চটো মই ৰেডি কৰিলোঁ, গোটেইখিনি খাই। হাজবেণ্ডে কৈছে চাটনিটো মানে মোৰ বেছি কুন্দুলি পিটিকাটো ভাল লাগিছে, কিন্তু হাজবেণ্ডৰ বেছি কলমৌ শাক আৰু শুকান মাছটো বহুত ভাল লাগিছে। তো আপোনালোকে ট্ৰাই কৰিব। আৰু ৰাফাইতো দেখিছেনে সি ভাত নাখায়, সি এতিয়া বিস্কুট খাব। তো মাহীয়ে খাইছিলে, তো মাহীকে বিস্কুট লৈ আহিছিলে, এতিয়া সেই বিস্কুটটো সি নামেই দি দিলে মিম বিস্কুট। তো মাহীক সি মিম বুলি কয়, এতিয়া সি মিম বিস্কুট খাব। আৰু ঘৰৰ অৱস্থা দেখিছেনে কি যে কৰিছে। আৰু এতিয়া 5:10 হৈছে, কিন্তু 5টা বাজিবলৈ 10 মিনিট আছে, চৰি। আৰু ইমান ৰ'দ নহয় বাহিৰত, নালাগে যে এতিয়া ইমান দেৰি হৈছে। আৰু মই ৰাফাইটোক খুৱাই কেইটামান আপোনাৰ লগত নতুন হাজবেণ্ডে কুক কৰি ছেট আনিছিল, তো মই ভাবিলোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো মাটিৰ মানে বাচন বৰ্তন ল'বলৈ মোৰ বহুত আশা আছিলে, বহুত দিন ধৰি ভাবি আছিলোঁ। তো তেখেতে দেখা পাই লৈ আহিলে, তো মোৰ ইমান ভাল লাগিলে নহয়। আৰু বস্তুখিনি দেখিবলৈ ইমান ধুনীয়া আছিলে। তো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিলোঁ, আৰু যেতিয়া মানে ৰান্ধিম সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম দেই। আপোনালোকক যদি লাগে মোক কমেণ্ট ছেকশ্যনত জনাব। বহুত এফৰ্ডেবল প্ৰাইজত আছে, মই আপোনালোকক কৈ দিম ক'ৰ পৰা আনিছে। আৰু এইখিনিও নতুনেই কিনি আনিছিলে। আমাৰ মানে চ'লাৰ লগাইছে, তো চ'লাৰ লগোৱাৰ কাৰণে আমাৰ যোনটো আগৰ ইণ্ডাকশ্যন আছিলে সেইটো বেয়া হৈ গ'ল। মানে ইণ্ডাকশ্যনবিলাক নহয়, নাজানো আৰু কিয় মোৰটোৱেই এই 7-8 বছৰ হৈছে আৰু এইটো মানে বেয়া হৈ গৈছে। তো আপোনালোকক জনাবচোন প্ৰেষ্টিজৰ ইণ্ডাকশ্যনটো ভাল হয় নে বেয়া হয়। আৰু নতুন বস্তু যিহেতু আনিছে, তো ইয়াতো ফাৰ্ষ্টত মিঠা বস্তু বনাব লাগিব ন। তো হাজবেণ্ডে ক'লে যে কি বনাবা, তো মই ৰখিব ফাৰ্ষ্টত মিঠা বনাওঁ। তো মই এনেকৈ হালোৱা বনালোঁ, চুজি দি পেলাই চিম্পুলকৈ বনালোঁ। আৰু বহুত মানে হৈও গৈছিলে সোনকালে। তো আপোনালোকে যদি হালোৱা ৰেচিপিও লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাব। আৰু মাটিৰ বাচন বৰ্তনখিনি মই কেনেকৈ ইউজ কৰোঁ বা সেইখিনি ইউজ কৰাৰ আগত কেনেকৈ কৰিব লাগে তাৰ এটা ব্লগ বনাম, সেইটো চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, একেবাৰে নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ভিউজ আহিলে বা যেনেকৈ আপোনালোকে মোৰ শ্বৰ্টছবিলাকক মোক মৰম দিয়ে, তেনে ব্লগছবিলাকতো মৰম দিব। তো আজিলৈকে আহিছোঁ, নেক্সট ব্লগত আকৌ লগ পাম।